নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল আজি মই আপোনালোকৰ ওচৰলৈকে শুকান মাছৰ ধুনীয়া ৰেচিপি এটা লৈ আনিছোঁ আশা কৰোঁ চাই ভাল পাব ইয়াৰ বাবে আমাক লাগিব শুকান কট্টি মাছ লৈছোঁ তাৰপাছত তিনিটা বিলাহী কাটি লৈছোঁ শুকান জলকীয়া এটা লাগিব আৰু দুটা ডাঙৰ ডাঙৰ পিয়াজ কাটি লৈছোঁ মছলাত লাগিব আমাৰ আদা নহৰু আৰু জলকীয়াৰ পেষ্ট জিৰা গুড়ি হালধি গুড়ি নিমখ আৰু জলকীয়া গুড়ি এতিয়া আমি এই শুকান মাছখিনি অকমান কুহুমীয়া গৰম পানীৰে সিজাই লম এতে অকমান নিমখ দি দিছো গৰম পানীখিনি ঢালি দিছো কুহুমীয়া গৰম পানী ল'ব বহুত বেছি গৰম পানী নল'ব এতিয়া এইখিনি 5 মিনিটলৈকে সিজিব দিম এনেদৰে মাছখিনি অলপ সিজি যোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুই লৈছো এতিয়া বনাবলৈ লৈছো ৰেচিপিটো কেৰাহীত তেল গৰম হ'ব দিছো তাৰ পাছত এই শুকান মাছখিনি এতিয়া ইয়াতে নিমখ আৰু হালধিখিনি দি দিম মাছখিনি ভাজা হৈ গৈছে এতিয়া মাছখিনি কেৰাহীৰ পৰা উঠাই লম মাছখিনি উঠাই লোৱাৰ পিছত সেই একে কেৰাহীটোতে অলপ তেল দি লৈছো আকৌ এতিয়া ইয়াতে শুকান জলকীয়া দিছো এতিয়া ইয়াতে পিয়াজখিনি এতিয়া ইয়াতে অকমান হালধি দি লৈছো আৰু নিমখ অকমান দিছো পিয়াজখিনি অকমান ব্ৰাউন হোৱালৈকে ভাজি লম ইয়াতে আদা নহৰু পেষ্টখিনি দি লৈছো এতিয়া ইয়াতে বিলাহীখিনি দি দিছো এতিয়া বাকি থকা মছলা জলকীয়া গুড়িখিনি আৰু জিৰা গুড়িখিনি দি দিছো ইয়াতে মাছখিনি দি একেলগে ভাজি লম এইখিনি ভালদৰে একেলগে ভাজি লোৱাৰ পিছত এতিয়া পানী দিব লাগিব ইয়াতে 1 গ্লাছ পানী দি দিছো এনেদৰে অকমান সিজিব দিম যদি আপোনালোকে বেছি জ্বলা ভাল পায় তেতিয়াহ'লে জালুকৰ গুড়ি অকমান দি দিব পাৰে ইয়াতে বস্তুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু পানীটো লাহে লাহে নোহোৱা হৈ আছে আমি অকমান এনেকৈ পানী থাকোঁতে বন্ধ কৰি দিম ফ্লেমটো এয়া আমাৰ ধুনীয়া শুকান মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল আপোনালোকে বনাই খাব আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব আৰু মোৰ ভিডিওটো লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ধন্যবাদ